নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই ইউটিউব চেনেল মিচিং কনেং বুলি অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে কচুৰ সৈতে মাছ। মইনো মাছৰ সৈতে কচু কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। বলক এতিয়া পলম নকৰি ৰেচিপিটো আৰম্ভ কৰি দিওঁ। এয়া ৰেচিপিৰ কাৰণে ৰেডি কৰি লৈছোঁ। ইয়াতে আছে সৰু সৰুকৈ কটা এটা মিডিয়াম চাইজৰ পিঁয়াজ, পাঁচফোৰণ, আদা, নহৰু লগতে গুটি জালুক দি পটাত অলপমান থেতালি লৈছোঁ। আৰু পটাত থেতালি লোৱা কেঁচ অকণমান ঔটেঙা। আৰু এইখিনি হৈছে কচু আৰু এইখিনি হৈছে ৰৌ মাছ। ইয়াতে নিমখ অলপমান আৰু হালধি অলপমান দি ভালদৰে সানি লৈছোঁ। কেৰাহী পাতি দিছোঁ, গৰম হৈ আছে। এতিয়া ইয়াতে দি দিছোঁ মিঠাতেল। যিহেতু তেলখিনি গৰম হৈ গ'ল, এতিয়া মাছখিনি আগে ফ্ৰাই কৰি ল'ম। যিহেতুকে মাছখিনি ফ্ৰাই হৈ গৈছে, সেয়েহে প্লেট এখনত উলিয়াই লৈছোঁ। মাছখিনি ফ্ৰাই কৰা তেলতে এতিয়া দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈ গৈছে। এতিয়া দি দিছোঁ পাঁচফোৰণখিনি, আদা, নহৰু, জলকীয়া থেতালি লোৱা পটাত দি দিছোঁ লগতে। এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি, লগতে কচুখিনিও দি ভালদৰে লৰাই লৈছোঁ। কচুখিনি অলপমান ভাজি লোৱাৰ পিছত এতিয়া গৰম পানী দি দিছোঁ। অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এতিয়া দি দিছোঁ ফ্ৰাই কৰা মাছখিনি। এতিয়া কচুখিনি সিজালৈকে ঢাকি থৈ দিম। যিহেতুকে কচুখিনি সিজি গৈছে, এতিয়া দি দিছোঁ থেতালি লোৱা ঔটেঙাখিনি। ঔটেঙাখিনি সিজালৈকে এতিয়া ঢাকি থৈ দিম। আৰু অৱশেষত এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। ইয়াতে আছে কচু দি মাছৰ তৰকাৰী, মাছ ফ্ৰাই, নিমখ, জলকীয়া, আলু কলডিলৰ ভাজি আৰু এইখিনি হৈছে ভাত। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।